সৈতে পুনে পুনে কথা পাতিব বিচাৰিছোঁ ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল তথা মধ্যাহ্ন ভোজন বন্ধ কৰা সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ হৈছে আজিৰ বৈঠকত কি হ'ল মই সভাপতি ডাঙৰীয়াৰ সৈতে প্ৰথমতে কথা পাতিব বিচাৰিছোঁ কি কয় আজি শিক্ষামন্ত্ৰীক লগ কৰিলে হয় আজি আমি যোৱা কিছুদিন আগতে ভেঞ্চাৰ এলপি স্কুল আৰু এমই স্কুলৰ মধ্যাহ্ন ভোজন আৰু বিনামূলীয়া পাঠ্যপুথি এইবিলাক বন্ধ হোৱাৰ এটা চিঠি ওলাইছিল আৰু গতিকে এই চিঠিটোৰ ওপৰত আমাৰ টক শ্ব' হ'ল আৰু এই সম্পৰ্কে আমি আন্দোলনক ঘোষণা কৰিলোঁ এই আন্দোলনক ঘোষণা কৰা কথাটো শিক্ষা বিভাগৰ ফালৰ পৰা জানি আমাকে যোৱাকালি ৰাতি আমাক চিঠি দি শিক্ষামন্ত্ৰী মহোদয়ে মাতি পঠাইছিল আৰু সেই মৰ্মে আমি তেখেতৰ লগতে আজি 2টা বজাতে মিলিত হ'লোঁ 2টা বজাত মিলিত হোৱাৰ পিছত তেখেতক আমি বিষয়খিনি বিৱৰি ক'লোঁ বিৱৰি কোৱাৰ পিছত তেখেতে কৈছে ঠিক আছে এই বিষয়টো আমি সম্পূৰ্ণৰূপে ৰিলেক্সেশ্যন কৰি দিম আমি কেন্দ্ৰ চৰকাৰৰ লগত কথা পাতিম আৰু লগতে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে যিখিনি সুবিধা পায় আপোনালোকৰ ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে একেখিনি সুবিধা পাব তেওঁলোকেও মিড ডে মিল পাব তেওঁলোকেও চাইকেল বিনামূলীয়া চাইকেল পাব তেওঁলোকেও বিনামূলীয়া পাঠ্যপুথি পাব গোটেইখিনি সুবিধা ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে যিখিনি পাব লাগিব সেইখিনি সাধাৰণ যিখিনি মানে চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালী সেইখিনি পাব অৰ্থাৎ মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু 6 এপ্ৰিলত এক নিৰ্দেশনা জাৰি হৈছিলে এই নিৰ্দেশনাৰ জৰিয়তে ইউডাইচাৰ স্বীকৃতি বাতিল হৈছিল লগতে মধ্যাহ্ন ভোজন বন্ধ হোৱাটো নিশ্চিত হৈ পৰিছিল আৰু এতিয়া সেই যিটো সিদ্ধান্ত আছে সেই সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰখা হৈছে নেকি এইটো তাৰমানে যিটো আপোনাৰ ইউডাইচৰ কথাটো ইউডাইচটো যেনি তেনি এইটো কেঞ্চেল কৰিব নোৱাৰে এইটো বছৰৰ ছেপ্টেম্বৰ মাহতহে নতুনকৈ সংযোজন হয় বা তাৰ কামটো আৰম্ভ হয় গতিকে এতিয়া ক'লেও সেইখিনি বন্ধ কৰিব নোৱাৰে তেখেতে ভালদৰে বুজাই দিলে গতিকে যদি বন্ধ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াহ'লে আকৌ ছেপ্টেম্বৰ মাহৰ পৰাহে আৰম্ভ হ'ব গতিকে মাজতে এই ইউডাইচৰ প্ৰক্ৰিয়াটো বন্ধ কৰিব নোৱাৰে তেনেহ'লে হঠাৎ এই নিৰ্দেশনা কিয় জাৰি হৈছিল কিয় অসম চৰকাৰে এই কথাখিনি জনাইছিল বা এই নিৰ্দেশনা কিয় জাৰি হৈছিল ইয়াৰ মাজতে বহুতো ৰাজনীতি সোমাই থাকিব পাৰে কিন্তু তেওঁলোকে যেহেতু সেইখিনি আমি বৰ্তমান উল্লেখ কৰিব বিচৰা নাই কিয়নো যেহেতু তেখেতসকলে আমি দাবী কৰা গোটেইখিনি বিষয় তেওঁলোকে মানি লৈছে আৰু লগতে আমাৰ যিখিনি প্ৰাদেশিকৰণৰ সমস্যা তেওঁলোকৰ লগত ইমান দিনে যেনেকৈ তেওঁলোকে আকোৰগোজ হৈ আছিল বিভিন্ন মিডিয়াত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে বিভিন্ন কথা কৈছিলে কিন্তু আজিৰ যিটো আলোচনা হ'ল ইভেন 5 তাৰিখত যিটো আলোচনা হৈছে সেই আলোচনাটো আমাক ব্যৰ্থ কৰাৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয় বা শিক্ষা বিভাগে বা অসম চৰকাৰে ব্যৱস্থা লৈছিল কিন্তু তেওঁলোকে ছাকচেছ হৈছিল কিন্তু আজি তেখেতসকলে মৰ্মে উপলব্ধি কৰিব পাৰিছে যে এই নহয় এই বিষয়টো আমি এৰাই চলিব নোৱাৰোঁ আৰু তেখেতে এনেকৈয়ে কৈছে আমি যেহেতু এমেণ্ডমেণ্ট এটা আনিবই লাগিব আপোনাৰ 6 PM পোষণ ভাৰত চৰকাৰৰ এটা কাৰ্যসূচী আৰু ইউডাইচৰ যি ডাটা মেইনটেইন কৰে এইটো ভাৰত চৰকাৰে কৰে এতিয়া ইউডাইচত এটা কেটেগৰী আছিলে কেটেগৰীটো হ'ল গভট এইডেড কিবা কাৰণত আমাৰ প্ৰায় 3,500 বিদ্যালয় তেওঁলোক গভট এইডেড বিদ্যালয় বুলি ইউডাইচত তেওঁলোক তালিকাভুক্ত হৈ আছিলে কিন্তু আমাক এতিয়া ভাৰত চৰকাৰে দিছে যে কি এইড দিয়ে তো আমিতো জনক মিছা কথা ক'ব নোৱাৰোঁ আমি কৈছোঁ আমিতো কোনো এইড নিদিওঁ এই বিদ্যালয়খিনিত তো আমি বিদ্যালয়খিনিত এইড নিদিওঁ তেতিয়া কৈছে যে তেনেহ'লে আপোনালোকে গভট এইডেড এই কেটেগৰীত কিয় ৰাখিছে আন এটা কেটেগৰী আছে যিটো হ'ল আনৰিকগনাইজ বিদ্যালয়ৰ কেটেগৰী এতেকে এতিয়া ভাৰত চৰকাৰৰ সেই গাইডলাইন অনুযায়ী যিহেতু এইখিনি বিদ্যালয় গভট এইডেড বিদ্যালয় প্ৰকৃতাৰ্থত নহয় সেইকাৰণে তেওঁলোকক গভট এইডেড বিদ্যালয়ৰ পৰা আনৰিকগনাইজ বিদ্যালয়ৰ কেটেগৰীলৈ তেওঁলোকক স্থানান্তৰিত কৰা হ'ব বিদ্যালয় কিবা হেৰি বাতিল তেওঁলোকক ইউডাইচৰ তালিকাৰ পৰা মানে ড্ৰপ কৰি দিয়া এনেকুৱা নহয় তেওঁলোকৰ কেটেগৰীটো চেঞ্জ হ'ব দ্বিতীয় কথাটো হ'ল এই কেটেগৰীত তেওঁলোকে PM পোষণ পাই আছিলে সেইটো ভাৰত চৰকাৰৰ ফ্ৰী টেক্সট বুক সেইটো অসম চৰকাৰে ঘোষণা কৰিছে যে অসম চৰকাৰৰ পৰা যি আমি ফ্ৰী টেক্সট বুক দি আছিলোঁ এই ফ্ৰী টেক্সট বুক এই বিদ্যালয়সমূহেও পাই থাকিব এই ভেঞ্চাৰ স্কুলখিনিও পাই থাকিব আৰু PM পোষণটো তেওঁলোকে অব্যাহত ৰাখিব লগা কৈছে মই নিশ্চিতভাৱে মিনিষ্ট্ৰীৰ লগত